নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা মিনি ব্লগ লৈ আপোনালোকৰ মাজত চাই থাকক ভিডিঅ'টো। এতিয়া আকৌ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক পাঠদান কৰি আছোঁ। পাঠদান কৰি উঠি জিৰণিৰ সময়ত চাহ পিঠা খাবলৈ ল'লোঁ। 2 hours later. ঘৰৰ বাৰীতে ৰোৱা অলপ পাচলি আছে। এই পাচলিসমূহত সাৰ পানী দুয়োটাই প্ৰয়োজন, সেয়েহে সাৰ পানী দিবলৈ আৰম্ভ কৰিলোঁ। আপোনালোকে ঘৰৰ বাৰীত ঘৰত খাবৰ কাৰণে শাক পাচলি ৰুইনে কমেণ্ট কৰি কমেণ্ট বক্সত জনাব। এয়া হৈছে মোৰ জহা ভোলৰ খেতি। এই খেতিটো গোবৰ সাৰ আৰু পানী দিবলৈ আৰম্ভ কৰিছোঁ। পানী সকলোৰে প্ৰাণ, মানুহ, জীৱ জন্তু, গছ গছনি। এয়া হৈছে কেইদিনমান আগতে ৰোপণ কৰা নেচেৰা। এয়া হৈছে তিয়হ, ফল ফুল দুয়োটাই আহিব ধৰিছে বাৰু। এয়া হৈছে আমাৰ ঘৰৰ ভোট জলকীয়াৰ গছ, খুব সুন্দৰকৈ লাগিছে আৰু পকি আছে। এতিয়া আকৌ ভোট জলকীয়াখিনি আচাৰৰ বাবে